हेलो सार বাইদেউসকল আজি আমি বদমাছ সম্পৰ্কে আলোচনা কৰিম কাৰণ বদমাছৰ প্ৰয়োগৰ ক্ষেত্ৰত কিছুমান আমাৰ বেমেজালিৰ সৃষ্টি হয় আৰু সেই বেমেজালিৰ পৰা হাত সাৰিবৰ কাৰণে আমি বদমাছৰ কিছুমান নিয়ম আমি পালন কৰিব লাগিব। এই ক্ষেত্ৰত প্ৰথম বদমাছৰ প্ৰয়োগৰ কিছুমান নিয়ম বদমাছৰ সম্পূৰ্ণ ভাঙনিটোৰ বিষয়ে আমি জানিম। প্ৰথম লক্ষ্য কৰক বি ফৰ মানে ব্ৰেকেট বন্ধনী বন্ধনী আমাৰ ইয়াত কেইটা আছে চাৰিটা বন্ধনী আছে। প্ৰথম যেটো আছে এটো হৈছে আমাৰ বাৰ বুলি কোৱা হয়। প্ৰথম কাম হৈছে আমাৰ বাৰৰ কামটো কৰিম, তাৰ পিছতটো হৈছে প্ৰথম বন্ধনী, তাৰ পিছতটো দ্বিতীয় বন্ধনী, তাৰ পিছতটো হৈছে আমাৰ তৃতীয় বন্ধনী। ব্ৰেকেটৰ ক্ৰমান্বয়ে কাম এই ব্ৰেকেট বিলাকৰ আমাৰ ক্ৰমান্বয়ে প্ৰথম কাৰ কাম তাৰ পিছত কাৰ কাম হেতুৰ বিষয় হৈছে প্ৰথম কাম হৈছে আমাৰ বাৰ। এই বাৰটোৰ কাম যদি কোনো এটা সমাধান সৰল কৰাৰ অংকবিলাকৰ ক্ষেত্ৰত যদি আমাৰ বাৰ দিয়া থাকে বদমাছৰ অংকবিলাকৰ ক্ষেত্ৰত যদি আমাৰ বাৰ দিয়া থাকে আমি এই বাৰৰ কামটো প্ৰথম আমি কৰিম। তাৰ পিছৰ কামটো হৈছে আমাৰ প্ৰথম বন্ধনীৰ কাম। তৃতীয় কামটো হৈছে আমাৰ থাৰ্ড ব্ৰেকেটৰ কামটো আমাৰ সেকেন্ড বন্ধনীৰ কামটো হৈছে আমাৰ আৰু চতুৰ্থ কামটো হৈছে আমাৰ তৃতীয় বন্ধনীৰ কাম। এইকেইটা কল আমাৰ ব্ৰেকেটৰ কাম। প্ৰথম আমি বাৰৰ কাম কৰিম, তাৰ পিছত কৰিম আমি প্ৰথম বন্ধনীৰ কাম, তাৰ পিছত কৰিম আমি দ্বিতীয় বন্ধনীৰ কাম, তাৰ পিছত কৰিম আমি তৃতীয় বন্ধনীৰ কাম। এতিয়া আহিছো আমি ও ফৰ আমাৰ অফটো আমাক ইয়াত ৰ বুজাইছে। ৰটো আচলতে আমাৰ পূৰণৰ কামটো কৰে। আমি বিৰ পিছত অৰ্থাৎ আমি ব্ৰেকেটৰ পিছৰ কামটো হৈছে আমাৰ কি ও ফৰ অফৰ অৰ্থাৎ ৰৰ কাম। তাৰ পিছত ডি ফৰ হৈছে ডিভিজন মানে হৰণৰ কামটো কৰিম আমি। এম ফৰ মাল্টিপ্লিকেশ্যন মানে পূৰণৰ কামটো কৰিম। এ ফৰ হৈছে এডিশ্যন যোগ কৰা আৰু এছ ফৰ হৈছে সাবট্ৰেকশ্যন মানে বিয়োগ কৰা কামটো কৰিম। এতিয়া আহিছোঁ আমি বদমাছৰ নিয়ম সম্পৰ্কে আলোচনা কৰিলোঁ। ক্ৰমান্বয়ে আমি ব্ৰেকেটৰ কাম, তাৰপিছত আমাৰ কিছুমান অপাৰেশ্যন প্ৰক্ৰিয়াবিলাকৰ কাম আমি ক্ৰমান্বয়ে আমি শিকিলোঁ। ইয়াত এতিয়া আমি এক্সাম্পল দুই এটামান আলোচনা কৰোঁ আৰু এক্সাম্পল এটা কৰাৰ পিছতহে আমি গম পাম যে এইবিলাকৰ প্ৰয়োগ কেনেকুৱা হৈছে। প্ৰথম অৱস্থাক লক্ষ্য কৰক আমি সৰল কৰাৰ ক্ষেত্ৰত এইটো এটা এক্সাম্পল লোৱা হৈছে আৰু এই এক্সাম্পলটোৰ ক্ষেত্ৰত লক্ষ্য কৰক প্ৰথম আমি কাৰ কামটো কৰিছোঁ। এইটো এতিয়া লক্ষ্য কৰক আমি এই ব্ৰেকেটবিলাকৰ ক্ষেত্ৰত প্ৰথম আমি এই বাৰৰ কামটো কৰিম। মই কৈছোঁ আগতে যে প্ৰথম কামটো হৈছে বাৰৰ কাম। বাৰৰ কামটো আমি কেনেকৈ কৰিছোঁ লক্ষ্য কৰক 25 মাইনাছ 4 40 ডিভিজন 8 6 ইয়াত লক্ষ্য কৰক ইয়াত আছে -6 -1 ইকুৱেল টু -7। তাৰপিছত আমি প্ৰথম বন্ধনীৰ কামটো কৰিম। প্ৰথম বন্ধনী হৈছে 6 - 7 অৰ্থাৎ এইটো হ'ব -1 হ'ব। তাৰপিছত 25 মাইনাছ 40 হৰণ 8 × -1 ইকুৱেল টু হ'ব আমাৰ কিমান 8 × -1
-8 হ'ব। আকৌ আমি প্ৰথম বন্ধনীটো ইয়াত লৈ আহিলোঁ, যেহেতু মাইনাছ আছে গতিকে আমি মাইনাছৰ কামটো এতিয়া আমি মাৰিম। এতিয়া লক্ষ্য কৰক 8 40ৰ ভিতৰত কেইবাৰ যাব? 5 বাৰ। গতিকে মাইনাছটো দিয়ক। ইয়াত হ'ব তেনেহ'লে কি আমাৰ -5 হ'ব। এতিয়া আহক এই ব্ৰেকেটটো তুলি দিয়াৰ লগে লগে মাইনাছ আৰু এই মাইনাছটো পূৰণ কৰিলে আমাৰ কি হ'ব? প্লাছ হ'ব, +5। এতিয়া লক্ষ্য কৰক 25 + 5 = 30। আকৌ এবাৰ লক্ষ্য কৰক, মই কৈছোঁ ভালকৈ। ইয়াত প্ৰথম আমি কাম কৰিম 12ৰ কামটো, -6 and -1 কি হ'ল আমাৰ -7। তাৰপিছত কামটো কৰিম আমি বন্ধনীৰ কামটো, 6 - 7 = -1 হৈছে। এতিয়া লক্ষ্য কৰক আমি দ্বিতীয় বন্ধনীৰ কামটো কৰিম, 8 × -1 মানে -8 হ'ল। তাৰপিছত লক্ষ্য কৰক তৃতীয় বন্ধনীৰ কামটো কৰিম, 8 এই 40ৰ ভিতৰত 5 বাৰ আৰু এই মাইনাছ আছে -5। এতিয়া লক্ষ্য কৰক তৃতীয় বন্ধনীটো আমি তুলি দিম, মাইনাছ আৰু এই মাইনাছ পূৰণ কৰিলে প্লাছ হৈছে, গতিকে 25 + 5 = কিমান হ'ল আমাৰ 30।